নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেল এম অসমলৈ। বন্ধুসকল, যিসকলে এতিয়াও অসম চৰকাৰৰ চাকৰিৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে বা যিসকলে এতিয়াও প্ৰিপেৰেশ্যন কৰা নাই তেওঁলোকে অতি সোনকালে প্ৰিপেৰেশ্যন কৰিবলৈ আৰম্ভ কৰক, কাৰণ অসম চৰকাৰৰ ফালৰ পৰা আহিছে এটা ভাল খবৰ। গতিকে বন্ধুসকল, এই ভাল খবৰটো জানিবলৈ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব, স্কিপ নকৰিব। গতিকে পলম নকৰি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, অসম চৰকাৰৰ ফালৰ পৰা যি 1 লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিলে, তাৰ ইতিমধ্যে আধা সংখ্যক মানে 68,000 চাকৰিৰ এক্সামো পাতিলে আৰু তাৰ ইতিমধ্যে এপইণ্টমেণ্ট লেটাৰো দিলে। কিন্তু থাকি গ'ল আমাৰ 32,000 পোষ্ট, আৰু সেই পোষ্টখিনিৰ আজি অসম চৰকাৰৰ যোনটো টুইটাৰ হেণ্ডেল, তাত তেওঁলোকে টুইট কৰিছে যে অতি সোনকালে সেই 32,000 পদৰ এডভাৰটাইজ কৰা হ'ব, আৰু সেই এডভাৰটাইজ আপোনালোকৰ ছেপ্টেম্বৰ 10 তাৰিখৰ ভিতৰত আপোনালোকে পাই যাব। বন্ধুসকল, এতিয়া মই আপোনালোকক জনাই দিছোঁ ক'ত ক'ত কিমানটা পোষ্ট খালী হৈ আছে। ডিপাৰ্টমেণ্ট ৱাইজ আমাৰ 6টা ডিপাৰ্টমেণ্টত ইতিমধ্যে পোষ্ট খালী হৈ আছে। প্ৰথম ডিপাৰ্টমেণ্টটো হ'ল হোম ডিপাৰ্টমেণ্ট, যোনটো গৃহ বিভাগ। তাত পোষ্ট খালী হৈ আছে 4,097টা। তাৰপিছত আহিলে হেল্থ আৰু ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট, তাত খালী হৈ আছে 5,105টা। তাৰপিছত আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট, শিক্ষা বিভাগত খালী হৈ আছে 10,299টা। আৰু যোনটো আমাৰ তাৰপিছত আছে PNRD মানে গ্ৰাম উন্নয়ন বিভাগ, তাত খালী হৈ আছে 1,176টা। আৰু তাৰপিছত আছে আমাৰ যোনখিনি গ্ৰেড 3 পদ, আৰু সেই গ্ৰেড 3 পদৰ খালী হৈ আছে 7,073টা। আৰু একেবাৰে শেষত আছে আমাৰ গ্ৰেড 4 পদ, আৰু এই গ্ৰেড 4 পদ খালী হৈছে প্ৰায় 4,939টা। টোটেল পদ আছে আমাৰ ইয়াত অকণমান বঢ়াই দিছে পদখিনি 32,689টা। গতিকে বন্ধুসকল, এতিয়াও যোনসকলে প্ৰিপেৰেশ্যন কৰা নাই তেওঁলোকে প্ৰিপেৰেশ্যন কৰিবলৈ আৰম্ভ কৰক। ময়ো কিছুমান নোটছ দি আছোঁ, আৰু সেইবিলাক আপোনালোকে চাব পাৰে। বা বিভিন্ন ধৰণৰ আজিকালি ইউটিউব প্লেটফৰ্মত আজিকালি বিভিন্ন ধৰণৰ ক্লাছ দি থাকে বিভিন্ন ধৰণৰ টিচাৰে, গতিকে আপোনালোকে সেইবিলাকো চাব পাৰে। আৰু তাৰপিছত যোনসকলে প্ৰিপেৰেশ্যন কৰিছে তেওঁলোকে এতিয়াও ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক, আৰু বিভিন্ন ধৰণৰ মক টেষ্ট দিয়ক। তেওঁলোকে যদি এতিয়াও প্ৰিপেয়াৰ হৈ গৈছে, মক টেষ্টবিলাক দিলে আপোনালোকৰ যোনখিনি এক্সাম হয় তাত এক্সাম দিবলৈ সুবিধা হয়। আৰু বন্ধুসকল, আপোনালোকে যদি মোৰ টেলিগ্ৰাম চেনেলটোত জইন কৰা নাই তেনেহ'লে জইন কৰি ল'ব। মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম। তাত মই বিভিন্ন ধৰণৰ জেনেৰেল নলেজৰ টপিক ৱাইজ আপোনালোকক নোটছ শ্বেয়াৰ কৰি থাকিম। এতিয়ালৈকে কোনো জইন কৰা নাই কাৰণে মই শ্বেয়াৰ কৰা নাই। বিভিন্ন ধৰণৰ মোৰ নোটছ বনাই থৈছোঁ, গতিকে শ্বেয়াৰ কৰি থাকিম। আপোনালোকে তাত জইন হৈ ল'ব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি কোনোবা নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।